নমস্কাৰ জেভিছ কালেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ ৱেলকাম টু জেভিছ কালেকশ্যন আজি ধুনীয়া ধুনীয়া গহনা লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব দেই প্লিজ কাৰণ ইয়াত সব ধৰণৰ গহনাই মই আজি আনিছোঁ ৰন্থলী মেড আছে বৰপেটা মেড আছে কেঁচা সোণৰ গহনা আছে গোটেইখিনি গহনাই আছে গতিকে আপোনালোকৰ হয়তো পছন্দৰ গহনাবিধ আজিৰ ভিডিঅ'টোত আপোনালোকে পায়ো যাব পাৰে সেইকাৰণে স্কিপ নকৰিব গোটেইখিনি গহনা চাওক মাত্ৰ অকণমান সময়হে গতিকে ময়ো ইমান সব ফালৰ পৰা কালেকশ্যন কৰি আপোনালোকলৈ লৈ আহিছোঁ আৰু আপোনালোকে চায়ো কিজানি ভাল পাব সেইকাৰণেই আনিছোঁ আৰু যিপদ গহনা আপোনালোকৰ পছন্দ হয় সেইপদ গহনাই মোক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ নাম্বাৰটোত দিব এই হোৱাটছআপ নাম্বাৰটো স্লেছ হৈয়ে আছে 7638879745 এই নাম্বাৰটোত পঠিয়াই দিব আৰু দামে দৰে মিলিলে আপোনালোকে লৈ ল'ব ষ্টনৰ গহনাখিনি বৰপেটীয়া গহনা খুব ধুনীয়া গহনা আৰু গোটেইখিনি গহনাই পিয়'ৰ চিলভাৰ বেছ হয় আৰু গোল্ড পলিছ হয় আৰু পাট সোণৰ গহনাখিনিতো আপোনালোকে জানেই মানে ৰন্থলী মেড গহনাখিনি ৰূপৰ ওপৰত বনোৱা হয় আৰু সোণ পাত লগাই দিয়া হয় আৰু বাকী কেঁচা সোণৰ গহনা আৰু বৰপেটাৰ গহনাখিনিত গোল্ড পলিছ কৰা হয় আৰু বৰপেটাৰ গহনাত ষ্ট'ন দিয়া হয় আৰু এনেকৈ মীনা কৰা হয় আৰু ৰন্থলীৰ গহনাখিনি পিয়'ৰ ষ্ট'নত বনোৱা হয় তেনেকৈ কেঁচা সোণৰ গহনাখিনিও ষ্ট'নতো থাকিব আৰু মীনা কৰাও থাকিব গতিকে আপোনালোকে চাই লওক ভাল লাগিব গহনাবোৰৰ ডিজাইনবিলাক খুব বেছি ডাঙৰ ডাঙৰ গহনাও আনা নাই সৰু সৰু মিডিয়াম চাইজৰ গহনা আনিছোঁ আপোনালোকে ভাল পাব যেন মই বোধ কৰোঁ আৰু আপোনালোকৰ পচন্দৰ গহনাবিধ ল'বলৈ গুগল পে' ফোনপে' আৰু একাউণ্ট ট্ৰান্সফাৰৰ জৰিয়তে অনলাইন পে'মেণ্ট কৰিব লাগিব আৰু মই DTDCৰ থ্ৰুৰে আপোনালোকৰ এড্ৰেছত পঠিয়াই দিম আপোনালোকৰ এড্ৰেছটো খুব সুন্দৰকৈ দিব ফোন নাম্বাৰ পিন নাম্বাৰ খুব ধুনীয়াকৈ দিব আৰু আপোনালোকৰ ঘৰত DTDCয়ে দি থৈ আহিবগৈ আৰু মোৰ কালেকশ্যনবিলাক কেনেকুৱা আপোনালোকে জনাবচোন যদি কালেকশ্যনবিলাক ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ